বন্ধুসকল, আজি আপোনালোকক লৈ আহিছোঁ তেজপুৰ চহৰত অৱস্থিত বান ৰজাৰ দ্বাৰা স্থাপিত মহাভৈৰৱ মন্দিৰলৈ। বন্ধুসকল, মহাভৈৰৱ মন্দিৰৰ যিটো শিৱলিংগ সেইটো জীয়া শিলেৰে নিৰ্মিত বুলি কোৱা হয়। আহকচোন আমি মন্দিৰৰ ভিতৰখন উপভোগ কৰোঁ। পৌৰাণিক আখ্যা অনুসৰি বান ৰজাই ইষ্ট দেৱতা শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। পৰুৱা মহাভৈৰৱ পথৰ দাঁতিত সৰু টিলা এটিৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। আদিতে এই মন্দিৰ ভাগ শিলেৰে নিৰ্মিত আছিল। পিছত আহোম ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰমাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয়বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়। ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মাণ কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিও নিয়োগ কৰিছিল। বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে। কথিত আছে যে এই মন্দিৰত বান ৰজাৰ কন্যা উষাই দৈনিক পূজা অৰ্চনা কৰিছিল আৰু এই মন্দিৰ ভাগৰ শিৱলিংগটি জীৱিত শিলেৰে নিৰ্মিত বুলি কোৱা হয়। মন্দিৰৰ মূল লিংগ ভাগৰ দৈৰ্ঘ্য 3.30 মিটাৰ আৰু ব্যাস 2.30 মিটাৰ।